एसपी को बुलाओ। अरे डीसी साहब ये क्या नाटक है? क्यों क्यों गाड़ी रुकवाए हैं? कोई राजा महाराज आ रहा है क्या? बट ऐसा मत कर आगे। लोगों का कष्ट हो रहा है। थोड़ा गाड़ी जाने दो। কি হয়েছে? তাতে এম্বুলেন্সত পেশেন্ট ৰখি আছে, এম্বুলেন্সত পেশেন্ট ৰখি আছে, পেশেন্ট আছে তাতে এম্বুলেন্সত পেশেন্ট ৰখি আছে, এম্বুলেন্সত পেশেন্ট ৰখি আছে, পেশেন্ট আছে পেশেন্ট আছে তাতে ৰখি আছে চিএম আহক আৰু সাধাৰণ মানুহগিলাক মৰি যাওঁ পেশেন্ট তাতে ইমাৰ্জেঞ্চিত আছে সেইটো হয় এটা চিএমৰ কাৰণে ইমান টাইম ৰখাব পাৰে আমাৰ চৰকাৰখনে নাই এনে এটা চিএমৰ কাৰণে ইমান টাইম ৰখাব পাৰে আমাৰ চৰকাৰখনে নাই এনে সাধাৰণ মানুহগিলাক মৰি যায় এটাকলৈকে এম্বুলেন্স কে আহি পাৰে নাই কিন্তু কি কৰিব আহিছে পেচেণ্ট এটা মৰবা আহিছে কোনখানত আছে নুই এটা মানুহৰ কাৰণে ইমানখন গাড়ী লাগে ইফালে মৰি যাব যে এম্বুলেন্সত মানুহ ৰখি ৰখি এটা মন্ত্ৰী এম এল এ আহিবা নাপায় বাপৰে এম্বুলেন্স কেনেকুৱা চাইড দিয়া নাই আহোঁ